Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 16 ফুহৰ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰতিফলনৰ সূত্ৰসমূহ, তাৰপিছত প্ৰতিফলিত কোণ কি হয়, আপতিত কোণ কি হয়, অভিলম্ব কি হয় এইবোৰৰ বিষয়ে। সো ইয়াতে কৈছে যে বন্ধুবৰ্গৰ সহায় লৈ এখন বগা কাগজৰ ওপৰত সমতল দাপোন অৱস্থান কৰি আপতিত আৰু প্ৰতিফলিত ৰশ্মি আঁকা দাপোন আৰু ফণী আঁতৰাই থোৱা। এতিয়া দাপোনকণে নিৰ্দেশ কৰা ৰেখাডালৰ যিটো বিন্দুত আপতিত ৰশ্মি খুন্দা খাইছে সেই বিন্দুৰ সৈতে 90 ডিগ্ৰী কোণত আন এডাল ৰেখা অঁকা আৰু এই ৰেখাডালক প্ৰতিফলক পৃষ্ঠৰ সেই বিন্দুত অভিলম্ব বুলি কোৱা হয়। ইয়াতে তুমি কি কৰিব লাগে, এখন দাপোন লোৱা, এনেকুৱা এখন দাপোন লৈছা হয়নে। ইয়াতে কি পৰিব দিয়া, পোহৰ ৰশ্মি পৰিব দিয়া। সাপোজ সূৰ্যৰ পৰা কি হৈছে, পোহৰ ৰশ্মি আহি ইয়াতে পৰিছে। পৰাৰ লগে লগে এই দাপোনখনৰ মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যাব নোৱাৰে, গতিকে পোহৰ ৰশ্মিৰ কি হ'ব, প্ৰতিফলন হ'ব হয়নে। এইটো হৈছে কি পোহৰ ৰশ্মিৰ প্ৰতিফলন। এইটো হৈছে কি আপতিত ৰশ্মি আৰু এইটো হৈছে কি প্ৰতিফলিত ৰশ্মি। এতিয়া এইটো বিন্দুত কি হৈছে, আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি এইটো বিন্দুত লগ লাগিছে। এতিয়া ইয়াৰ পৰা 90 ডিগ্ৰী কোণত অৰ্থাৎ চিধা চিধি এটা ৰশ্মি এটা ৰেখা অংকন কৰা আৰু এইটো ৰেখাক অভিলম্ব বা নৰ্মেল এন বুলি কোৱা হয়। আচলতে নৰ্মেল এন যিটো আছে, অভিলম্ব এন যিটো আছে সেইটো এক্সিষ্ট নকৰে, এইটো কাল্পনিকহে হয়নে। সো এইটো হৈছে কি আমাৰ আপতিত ৰশ্মি, এইটো হৈছে আমাৰ প্ৰতিফলিত ৰশ্মি আৰু ইয়াৰ মাজৰ 90 ডিগ্ৰী কোণত যিটো ৰেখা অংকন কৰা হৈছে সেইটো হৈছে অভিলম্ব। সো অভিলম্ব অংকন কৰা দেখুৱাইছে, যিটো মই দেখুৱাই দিলোঁ অলৰেডি। অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণক আপতন কোণ এংগেল আই, অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণক প্ৰতিফলন কোণ এংগেল আৰ বুলি কোৱা হয়। তাৰমানে কি হয়, আমি যে এনেকুৱা যে এটা কাঁচৰ টুকুৰাত যে প্ৰতিফলিত কোণ, আপতিত কোণ আৰু অভিলম্ব অংকন কৰিছোঁ, এতিয়া এই যিটো অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত যি কোণ সৃষ্টি হৈছে সেইটো কোণক কি কোৱা হয়, সেইটো কোণক কোৱা হয় আপতন কোণ অৰ্থাৎ এংগেল আই, কোণ আই বুলি কোৱা হয়। আৰু এইটো হৈছে কি আমাৰ প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ মাজত যিটো কোণ সৃষ্টি হয় সেইটো কি কোৱা হয়, প্ৰতিফলন কোণ অৰ্থাৎ এংগেল আৰ বুলি কোৱা হয়। আপতন আৰু প্ৰতিফলন কোণ দুটা জোখা। এতিয়া এই কোণ দুটা জুখি চোৱা, এই দুটাৰ মাজত কি সৃষ্টি হৈছে, এইটো কোণত কিমানখিনি সৃষ্টি হৈছে এইটো জুখি চোৱা। আপতন কোণৰ মান সলনি কৰি ক্ৰিয়াকলাপটো কেইবাবাৰো কৰি চোৱা। এতিয়া কি কৰা, এতিয়া আপতন কোণৰ মান সলনি কৰা, অৰ্থাৎ ইয়াতে তুমি যিটো পোহৰ ৰশ্মি লৈছিলা ইয়াতে, সেইটো এতিয়া ইয়াতে লোৱা। ইয়াতে ল'লে কি হ'ব, যিটো আপতিত ৰশ্মি সেইটো ইয়াতে পৰিব হয়নে। আপতিত ৰশ্মি ইয়াতে পৰিব, গতিকে প্ৰতিফলিত ৰশ্মিও ইয়াতে পৰিব। আকৌ তুমি যদি ইয়াতে লোৱা তেতিয়াহ'লে আপতিত ৰশ্মি ইয়াতে পৰিব, প্ৰতিফলিত ৰশ্মি ইয়াতে পৰিব। ইয়াৰ মানে হৈছে যে যিটো আমাৰ আপতন কোণ আছে এংগেল আই সদায় কি হ'ব, এংগেল আৰৰ সমান হ'ব হয়নে। আমি পোহৰৰ যিটো এংগেল আই আছে সেইটো আমি যিমানে পৰিৱৰ্তন কৰিছোঁ সেইমতে এংগেল আৰো পৰিৱৰ্তন হৈছে। ইয়াৰ মানে হৈছে কি যে আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয়। এইটো হৈছে কি প্ৰতিফলনৰ প্ৰথমটো সূত্ৰ, আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয়। এংগেল আই ইজ ইকুৱেল টু এংগেল আৰ। এয়া চোৱা, আপতন কোণ আৰু প্ৰতিফলন কোণ দিয়া আছে। এইটো হৈছে দাপোন, ইয়াৰ পৰা তুমি এটা টৰ্চৰ সহায়ত, যিকোনো বস্তুৰ সহায়ত পোহৰ এইটো দাপোনত পৰিবলৈ দিছা। এইটো হৈছে আপতিত ৰশ্মি
আৰু ইয়াতে খুন্দা খাই যিটো পোহৰ গুচি গৈছে সেইটো হৈছে প্ৰতিফলিত ৰশ্মি, এইটো হৈছে আপতন কোণ। তাৰপিছত তুমি কি কৰিছা, ইয়াৰ মাজৰ পৰা এটা অভিলম্ব আঁকি লৈছা 90 ডিগ্ৰী এংগেলত। এতিয়া আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণক কোৱা হয় আই বুলি। তাৰপিছত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণক কোৱা হয় আৰ বুলি। সো ইয়াতে এটা চাৰ্ট দিয়া আছে, তুমি বস্তুটো তাৰমানে আপতন ৰশ্মি যিটো আছে সেইটো হলাই যিমান মান পাবা, আপতন কোণ কিমান পালা, প্ৰতিফলন কোণ কিমান পালা, সেইটো এইটো চাৰ্টত লিখিব পাৰা। আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাজত কিবা সম্পৰ্ক চকুত আছেনে? এইবোৰ প্ৰায়ে সমান হয়নে? পৰীক্ষাটো সাৱধানতাৰে লক্ষ্য কৰিলে চাবা আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয়, অৰ্থাৎ এংগেল আই ইজ অলৱেজ ইকুৱেল টু এংগেল আৰ। ইয়াকেই প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয়। প্ৰতিফলনৰ আন এটা ক্ৰিয়াকলাপো কৰিব পাৰা। তাৰমানে এইটো হৈছে প্ৰতিফলনৰ এটা ক্ৰিয়া য'ত আমি কি দেখা পালোঁ, এংগেল আই সদায় এংগেল আৰৰ সমান হয়। ইয়াৰ পিছত এটা ক্ৰিয়াকলাপ